ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, আপোনাৰ এই বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ আপোনালোকক পঠাই দিব। গতিকে যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশ যদি এজন বৈষ্ণৱ পুত্ৰ আমি জন্ম দিব পাৰো, কোটি কোটি পুৰুষ উদ্ধাৰ কৰি দিব। কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। আমি বিয়া কিয় পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে পুত্ৰম? কি কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে? পূৰ্ণাম নৰকে তাৰৈকে পিতৃহি পুত্ৰাহা। পূৰ্ণাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া ভাগৱতত বৰ্ণিত 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নাম হৈছে পূৰ্ণাম নৰক। এইখন আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া নামি আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আপোনাৰ কালৰ অতৰ্কিত গতিত আপোনাৰ জীৱনলৈ মানে পূৰ্ণাম নৰক নামি আহিব। আজি দেখা কিচকিচিয়া চুলি কেইডাল 60 বছৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ ধৰিব। বহুত দূৰলৈকে দেখা চকুটোৰ দৃষ্টিশক্তি কমি যাব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব। কমনীয় দেহাটো 60 বছৰ পিছত লাহে লাহে খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা লাহে লাহে খুলুক ধুলুক হ'ব। গতিকে সেই সময়ত আমি জন্ম দিয়া পুত্ৰ কন্যাই আমাৰ বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন পিন্ধন পৰণ সকলো কৰ্ম কৰিব লাগে। কিন্তু কোন পুত্ৰই সেই কাম কৰিব? ভাগৱতত কৈছে পুত্ৰে উত্তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰ লাগি গুণি আছে মাত্ৰ। আপুনি যিকোনো পুত্ৰ জন্ম দিলে নহব, বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাবে নৰকত। আপুনি যদি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, আপোনাৰ এই বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ আপোনালোকক পঠাই দিব। গতিকে যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশ যদি এজন বৈষ্ণৱ পুত্ৰ আমি জন্ম দিব পাৰো, কোটি কোটি পুৰুষ উদ্ধাৰ কৰি দিব। এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰিলে কি হ'ব? আমাৰ বেদত কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰ পিণ্ডত পৰা যাৱত কুলে ভক্তিযুক্ত শ্ৰুত ন এব প্ৰদায়তে। আমাৰ বংশ যদি এজন বৈষ্ণৱ পুত্ৰ কন্যা জন্ম দিব নোৱাৰো, আমাৰ পিতৃ মাতৃয়ে এই সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম কৰি থাকিব লাগিব। গতিকে আমি বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব? আমাৰ ভাগৱতত কৈছে বিশিষ্ট পুণ্যকে পায় বৈষ্ণৱ পুত্ৰ, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা দম্পতীয়ে যদি বৈষ্ণৱ সন্তান জন্ম দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে এক দেও এক সেউ একবিনে নাই কেৰু, এক ভগৱন্ত শয়নে সপোনে স্নানে গুৰুস্থানে ভক্তি কৰিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয়, কৃষ্ণ কি পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। আমি যিবোৰ অংশ পুত্ৰ কন্যা ৰূপে আহিছো, ভগৱন্তৰ অংশ জীৱ আমি। আপোনাৰ পিতৃ মাতৃ ইয়াত যেনেকৈ সাধনা কৰিব, যাদৃশী ভাৱনা গৈছ সিদ্ধি ভৱতি তাদৃশী। আপুনি যেনেকৈ ভাবিব আপোনাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিব। কিন্তু ভাগৱতৰ দৰ্শন নজনা আজি বহুত দম্পতীয়ে মনে ভবা মানে হেৰিয়াৰ পৰা বঞ্চিত হয়, বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে ল'ৰা, পাইছে ছোৱালী। কাৰোবাক লাগে ছোৱালী, পাইছে ল'ৰা। গণ্ডগোল ক'ত লাগে? তাৰমানে তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে। আমাৰ ভাগৱতে কাক কি লাগে সেইমতে দিব। ভাবে ন লভতে সৰ্বম। আজি আপোনালোকৰ আইমাতৃ কল্যাণ সমিতি বা আপোনালোকৰ প্ৰাথমিক শাখাতকৈ বহুত আগবঢ়া প্ৰাথমিক বা বহুত ধন সম্পত্তি থকা প্ৰাথমিক থাকিব পাৰে, কিন্তু এনেকুৱা জগতৰ কল্যাণমূলক উঠি অহা প্ৰজন্মৰ উপকাৰমূলক কৰ্ম চবেই কৰিব নোৱাৰিবও পাৰে। ধন থাকিলেও ভাল কাম কৰিব নোৱাৰিব পাৰে, বিদ্যা থাকিলেও সৎ চিন্তা কৰিব নোৱাৰিব পাৰে, যেতিয়ালৈকে আমি নাভাবিম। আমাৰ বেদে কৈছে ভাবে ন লভতে সৰ্বম, ভাবে ন দেৱ দৰ্শনম, ভাবে ন লভতে পৰম জ্ঞানম, তস্মাৎ ভাব অৱলম্বনম। ভাল কাম কৰিবলৈ ভাবিবলৈ শিকিব লাগিব। যদি আপুনি ভাবিবলৈ নিশিকে,
আপুনি প্ৰাপ্য ফলৰ পৰা বঞ্চিত হৈ থাকিব। আমাৰ ভাগৱতে যাক যেনেকৈ লাগে তাক তেনেকৈ দিব। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, এইখন বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। আজি যিসকল শুনিবলৈ আহিছে, আজি এই ভাগৱত শাস্ত্ৰ ক'ত আছিল? স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত, কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপত। ব্ৰহ্মাই আধা বয়স যাওঁতে পদ্ম কলপত ভগৱান শ্ৰীনাৰায়ণৰ শ্ৰীমুখেদি এই ভাগৱত শুনিছিল। শুনি ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা নগৈল তিৰেক ভাগি ইডালে পিডালে লাগি শুক মুখে মাটিত নামিলা। গতিকে ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিয়া ভাগৱত আজি আমি নাজিৰা নগৰ নামঘৰত বহি শুনিবলৈ পাইছোঁ। আমি কিমান ভাগ্যৱান। গুৰুজনে আহ্বান জনাইছে, কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ। আপোনালোকক আজি ভাগ্যৱান বুলি কৈছে ভাগৱতে। আজি যিসকল ইয়ালৈ আহিছে ভাগ্যৱান আৰু ৰসত চতুৰ, ৰসত চতুৰ, সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা। আপোনালোকেহে জানিব নিজৰ নিজৰ জীৱনত কি কি আপদ ভোগ কৰি আছে। ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, সাংসাৰিক জীৱনত, যুগ্ম জীৱনত কোনে কি দুখ ভুগি আছে আপোনালোক ভুক্তভোগীসকলেহে জানে। কিন্তু আপুনি ভুক্তভোগী হৈ থাকিলেই নহ'ব, তাৰ পৰা আপুনি নিজক মুক্ত কৰিব লাগিব। কাপোৰ এখনত মলি লাগি আছে বুলি আপুনি দেখিলেই নহ'ব, আপুনি তাক মলি অতৰাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিব লাগিব। যেতিয়ালৈকে চাবোন বা চাৰ্ফ ব্যৱহাৰ নকৰে, মলি কাপোৰখনত মলি পৰিছে বুলি আপুনি জানি থাকিলেও মলি কাপোৰৰ পৰা মলি আঁতৰ নহয়। ঠিক তেনেকৈ আপুনি জীৱনত দুখ কষ্ট পাই আছে বুলি জানিলেই নহ'ব, আপুনি দুখ কষ্টৰ পৰা নিজক মুক্ত কৰিব লাগিব। কেনেকৈ? আপুনি ভাগৱত শুনিবলৈ আহিব লাগিব। হৃদতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্ব সংশয়। ভাগৱত শুনাৰ লগে লগে পূৰ্ব জন্মৰ পৰা আমাৰ আত্মাৰ লগত লাগি অহা কৰ্মবন্ধৰ গাঁঠিবিলাক খুলি যাব আৰু সংশয়বিলাক দূৰ হৈ যাব। তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। এতিয়া আমাৰ কপিল প্ৰভুৱে যে ভগৱন্ত পৰম নিৰ্দেশনাত ব্ৰহ্মাই সৃষ্টি কৰিছিল। তিনি প্ৰলয়ৰ সকলো জীৱক ভগৱন্তৰ নিৰ্দেশ ক্ৰমে ব্ৰহ্মাই সৃষ্টি কৰিছিল। ব্ৰহ্মাই সৃষ্টি কৰি কৰি ভাগৰি গৈছে। শেষবাৰ হঠাতে মনত পৰিলে, মোৰতো পুত্ৰসকল আছে, পুত্ৰসকলেতো মোক সহায় কৰিব পাৰিব। গতিকে তেওঁ প্ৰথমতে চাৰি সিদ্ধক মাতি আনিলে। চাৰি সিদ্ধ আহিল, দেউতা আমাক কিয় মাতিছিল? তোমালোকে মোক সৃষ্টি কাৰ্যত অলপ সহায় কৰিব লাগে। তাৰ কাৰণে কি কৰিব লাগিব? তোমালোকে প্ৰত্যেকে একোজনী কন্যা বিয়া কৰাব লাগিব। চাৰি সিদ্ধই সেৱা জনাই ক'লে, প্ৰভু আমি ব্ৰহ্মজ্ঞান প্ৰৱৰ্তন কৰি জগতত যিটো আনন্দ পাইছোঁ, আমাক আকৌ তুমি মায়াৰ মাজলৈ ঠেলি নিদিবা, আমাক ইয়াৰ পৰা ৰেহাই দিয়া, বিষয়ৰ মাজলৈ আমাক নোসোমোৱাবা। তেনেহ'লে তোমালোক যোৱা। ২ নম্বৰ দেৱৰ্ষি নাৰদক মাতি আনিলে। নাৰদেও আহি সেৱা জনাই ক'লে, পিতাদেউ কিয় মাতিছে? তুমি মোক সৃষ্টি কাৰ্যত সহায় কৰিবৰ কাৰণে কি কৰিব লাগিব? তুমি এগৰাকী কন্যা বিয়া কৰাব লাগিব। নাৰদেও ক'লে, প্ৰভু দেউতা, মই দিনত ভগৱন্তৰ নাম জগতত প্ৰচাৰ কৰি যিটো আনন্দ পাই আছোঁ, মোক তুমি বিষয়ৰ মাজলৈ ঠেলি নিদিবা, মোক ইয়াৰ পৰা ৰেহাই দিয়া। তেনেহ'লে তুমি যোৱা। ৩ নম্বৰ কদৰ্ম ঋষিক মাতি আনিলে। কদৰ্মও আহি পেলাই সুধিলে, পিতাদেউ কিয় মাতিছে? চাৰি সিদ্ধই মোৰ বাক্য নাৰাখিলে, দেৱৰ্ষি নাৰদেও নাৰাখিলে, তুমি কি কোৱা? কওকচোন দেউতা, মই কি কৰিব লাগিব? তুমি মোক সৃষ্টি কাৰ্যত সহায় কৰিব লাগিব। তাৰ কাৰণে মই কি কৰিব লাগিব? তুমি এগৰাকী কন্যা বিয়া কৰাব লাগিব। লগে লগে তেওঁ অষ্টাংগে দীঘল দীপ কৰি দেউতাকৰ চৰণত সেৱা জনাই জীৱা আজ্ঞা। এইবুলি তেওঁ সৰস্বতী নদীৰ তীৰত গৈ ১০,০০০ বছৰ ভগৱানৰ উপাসনা কৰি আছে, দেউতাকৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে। লগে লগে ভগৱন্ত আহি সন্তুষ্ট হৈ দেখা দিলে, বৎস কিয় মোক উপাসনা কৰিছা কোৱা? বোলে প্ৰভু, তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, মোৰ দেউতাই মোৰ পিতাদেৱে তেওঁক সৃষ্টি কাৰ্যত সহায় কৰিবৰ কাৰণে এগৰাকী কন্যা বিয়া পাতিবৰ কাৰণে মোক আহ্বান জনাইছে, আৰু দেউতাৰ মনোবাঞ্ছাটো পূৰ্ণ কৰিবৰ কাৰণে মই এই কাৰ্যসূচী কৰিছোঁ। তুমি সাধাৰণ এগৰাকী কন্যা পাবৰ কাৰণে ইমান দীঘলীয়া উপাসনা কৰিছা। তেতিয়া কদৰ্মই ক'লে, প্ৰভু মোক যিকোনো কন্যা দিলে নহ'ব, মোক তুমি এনেকুৱা এগৰাকী কন্যা দিব লাগিব যিগৰাকী কন্যা মোৰ মনৰ অনুকূলগামী হ'ব। ভক্তৰ মনৰ বাঞ্ছা বুজি ক'লে, তথাস্য অহা পৰহিলৈ তুমি বাঞ্ছিত কন্যাগৰাকী পাবা।
এই বুলি ভগৱন্তই বৰ দি গুচি গ'ল। তৃতীয় দিনাখন স্বয়ম্ভু মনু আৰু শতৰূপা ভাৰ্যাই তেওঁৰ কন্যা দেৱহূতিক আনি কদৰ্ম ঋষি আশ্ৰমত চমজাই দিলে, এয়া তোমাৰ ভাৰ্যা গ্ৰহণ কৰা। পিতৃৰ বাক্য আৰু ভগৱানৰ কথা মনত ৰাখি তেওঁ গ্ৰহণ কৰিলে। গতিকে তেওঁ দি থৈ পেলাই মাক দেউতাক গুচি গ'ল। এদিন দুদিনকৈ সময় পাৰ হৈ গৈ আছে, কিন্তু কদৰ্ম ঋষিয়ে বিবাহৰ উদ্দেশ্যটো সাধন কৰা নাই। এদিন দেৱহূতি ওচৰ চাপি গৈ ক'লে, স্বামী তুমিতো মোক বিয়া কৰাইছা। বোলে হয়, মই বিয়া কৰাইছো। তেনেহ'লে বিয়া কৰা উদ্দেশ্যটো সম্পূৰ্ণ কৰিব লাগে। দেৱহূতি আই, তোমাৰ পথাৰখন এতিয়ালৈকে সাৰুৱাই হোৱা নাই। অৰ্থাৎ আইসকল ক্ষেত্ৰস্পৰায়ণ। সাৰুৱা মাটিতহে ভাল শস্য হয়। সাৰবিহীন মাটিত ভাল বীজ ৰোপণ কৰিলেও অংকুৰিত হোৱাৰ পিছত নিষ্প্ৰভ হৈ যায়। ঠিক তেনেকৈ মানে ভক্তি মাতৃৰ গৰ্ভতে সৎ সন্তানৰ সৃষ্টি হয়। ভক্তিহীন মাতৃয়ে কেতিয়াও ভাল সন্তানৰ জন্ম দিব নোৱাৰে। স্বামীৰ কথা বুজি দেৱহূতিয়ে কায় বাক্য মন একনিষ্ঠ কৰি 12 বছৰ ভগৱন্তক উপাসনা কৰি দেহ মন সকলো ভক্তিৰ ৰসত যেতিয়া প্লাবিত কৰি দিলে, ক্ষেত্ৰখনৰ পবিত্ৰতা বুজি কদৰ্মই বীৰ্য ৰোপণ কৰিলে, যাৰ ফলশ্ৰুতি স্বৰূপে কপিল প্ৰভুৰ দৰে ভগৱানৰ অংশ পুত্ৰ আহি জন্মগ্ৰহণ কৰিলে। আৰু এই পুত্ৰই আহি মাতৃক এতিয়া ভক্তি জ্ঞানৰ মাজেদি কেনেকৈ আধ্যাত্মিক আৰু নৈতিক দিশত আমাৰ সমাজখন আগবাঢ়ি যোৱাৰ পথ দি থৈ গৈছে, আমি তাৰ ওপৰত আলোচনা কৰিম। পদবন্ধে আলোচনা কৰিম। আপোনালোকৰ পদবন্ধ আলোচনাত যদি কিবা সংশয় থাকে, আপোনালোকে প্ৰশ্ন কৰি মনৰ সংশয়খিনি দূৰ কৰি ল'ব। কাৰণ আজি আপোনালোকে যদিও নাজিৰা নামৰ নামঘৰত নগৰ নামঘৰত বহি ভাগৱত শুনিছো বুলি ভাবিছে, নহয়। আমাৰ বেদৰ মতে আপোনালোক আজি এজোপা কল্পতৰু বৃক্ষৰ তলত বহি আছে। কল্পতৰু বৃক্ষ কি? যি বিচাৰে তাকেই পাব দেই। কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্দা জনক মাত্ৰ দেই ফলত দান। আপুনি বিচাৰিব লাগিব দেই। শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱত শুনিছিলে, কিন্তু তাৰ ভিতৰতে কেইজনমানৰ চাৰিত্ৰিক বৈশিষ্ট্য কি আছিলে? গুৰুতকৈও শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। তাৰমানে গুৰুৰা সকলো নজনা কথাবিলাক সুধি সুধি শিকি ল'লে। শিকি লোৱাৰ কাৰণে শিকাওঁতা মাধৱ পুৰুষে 107 বছৰ জীয়াই থাকিলে, শংকৰদেৱ 120 বছৰ। কিন্তু আমাৰ লখিমপুৰ নাৰায়ণপুৰত বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটাই 130 বছৰ, ৰামলাল আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ু বঢ়াই দিলে। কিন্তু ভগৱানে আমাক কিমান বছৰ দিছে? 100 বছৰ। চবকে 100 বছৰ দিছে। মনত ৰাখিব দেই। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা। মানুহ মাত্ৰেই ভগৱানে চবকে 100 বছৰ দিছে। তৎসত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম মাক দেউতাকক এৰি গুচি গৈছে আধা বয়সতে। কিয়? তেওঁলোকে ভাগৱত দৰ্শন নাজানে। ভাগৱতৰ প্ৰতি আজি উঠি অহা প্ৰজন্মবিলাক নাহে। ভাগৱত নুশুনা কোনো বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত সম্পদশালী লোকে 100 বছৰ ভোগ কৰিবলৈ নাপায়, যদি ইয়াৰ আধ্যাত্মিক আৰু নৈতিক দিশবিলাক পালন নকৰে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতে আমাক 8 প্ৰকাৰ সদাচাৰ নীতিৰ শিক্ষা দিছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰৰ যিখিনি নিয়ম, সেইখিনি যিসকলে পালন কৰিব তেওঁ বয়স বঢ়াব পাৰিব, তেওঁ আয়ুস বঢ়াব পাৰিব, তেওঁ কমনীয়তা বৃদ্ধি হ'ব, তেওঁ মন আনন্দত থাকিব। কিন্তু সদাচাৰ এৰি যি অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকৰ পৰা আয়ুস কাটি লৈ গুচি যাব। গতিকে আপুনি খন্তেকীয়া অনাচাৰ, বেবিচাৰ, ভ্ৰষ্টাচাৰ কৰিব পাৰিব, আপুনি কাৰোবাক দুখ আঘাত দিব পাৰিব, কিন্তু কাক দুখ দিছে, কাক আঘাত দিছে? ভগৱন্তই কৈছে চবতে মই আছো। মোকে দুখ দিবা, মোকে আঘাত কৰিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোকে প্ৰবঞ্চনা কৰিবা, আৰু মই তোমাক সুখত ৰাখিব লাগিব। এইটো কেতিয়াও হ'ব নোৱাৰিব। ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক ত্যাগ কৰিব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড and good is good. Do bad never never and do good ever ever. বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব লাগিব, আৰু ভালটো সদায় ভাল, তাক সদায় আঁকোৱালি ল'ব লাগিব। গতিকে বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাৰ সকলো জীৱনশৈলীৰ কথা সুন্দৰভাৱে বৰ্ণনা কৰি দিছে। এতিয়া আমাৰ কপিল প্ৰভুৱে
মাতৃক কোৱাৰ চলৰে মাতৃক ভক্তি জ্ঞান প্ৰদান কৰিছে। এই ভক্তি জ্ঞানৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক আমাৰ সমাজখনক কি শিক্ষা দিব গৈছে আমি পদবন্ধে আলোচনা কৰি আপোনালোকৰ সমস্ত প্ৰশ্ন এই পাঠৰ ভিত্তিত যদি থাকে কৰিব। অন্য প্ৰশ্ন এতিয়া ইয়ালৈ নানিব, অন্য প্ৰশ্ন আনিলে আমাৰ ৰসভংগ হৈ যাব, পাঠৰ ৰসভংগ হ'ব। গতিকে কিবা যদি অন্য প্ৰশ্ন থাকে মোক ব্যক্তিগতভাৱে লগ কৰি সংশয় দূৰ কৰিব। কিন্তু পাঠ ভিত্তিত আমি যিটো আলোচনা কৰিম আপোনালোকৰ বিষয়বস্তু সন্নিবিষ্ট ওপৰত মই আলোচনা কৰি যাম। গতিকে তাৰ ওপৰত আপোনালোকৰ কিবা সংশয় থাকিলে প্ৰশ্ন কৰি মনৰ সংশয়খিনি দূৰ কৰি দিব। এতিয়া মই পাঠকক পাঠ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।